কৰি দেৰিকৈহে পালে বুজি যন্ত্ৰৰ দৰে চলে ইয়াৰ জীৱন ৰং বিৰং এয়াই আমাৰ হ'ল জনতা ভৱন ইয়াৰ জীৱন ৰং বিৰং এয়াই আমাৰ হ'ল জনতা ভৱন বুজিছা বিজে হয় আমাক ভাত দিব নহয় আমাক কাপোৰ দিব এতিয়া কিন্তু সন্ধ্যা লাগিছেহে গতিকে ভাতৰ কথাই আহিব নোৱাৰে কাপোৰেই দিব যেন পাইছো মই ভবাই নাছিলো তাৰ মানে ৰাতিটো এনেকেই কটাইছে আৰে কি কৰিছ এইবোৰ নাই কিনো কৰিলো এনেই ফটো দুখনমান তুলিছো তেনেকৈ ফটো তোলে নেকি ঐ সদনত শুই থকা মন্ত্ৰী বিধায়ক বহুত দেখিছো কিন্তু এনেকে মজিয়াত শুই থকা মন্ত্ৰী বিধায়ক দেখা নাই গতিকে স্মৰণীয় মুহূৰ্ত এটা কেপচাৰ কৰি ৰাখিলো কামত আহিব থ তোৰ কাম ঐ এটা কথা কচোন কি একেসকলে আমাৰ ইয়াৰ সাজ খাইছিল নে কৈছহেনে খাই একদম উদং কৰি দিলে আচ্ছা ঘটনাটো তাৰমানে সেইটো কি ঘটনা একো নাই দে মই আহোঁ কাম এটা আছে ইছ ইয়াৰ আকৌ কি কাম ওলাল এনে বৰ মিনিষ্টাৰজন ওলাইছে ওম গণেশায় নমঃ কি দুখ ও ককাইদেউ ইখন সন্মান আছিলেও সকলো অথলে গ'ল ও ককাইদেউ ঐ ককাইদেউ উঠকচোন উঠক কি হ'ল মোৰ যি হ'বলগীয়া আছিল হৈ গ'ল বলক আমি এতিয়া বিদায় হৈ ল'ব লাগে চাহ পানী পাত দিয়কহে চাহ পানী গৃহস্থৰ আগত এতিয়া লাখটো উলিয়াবলৈকে লাজ লাগিছে নহয় না উলিয়াবলৈ লাজ লাগিছে লাগিছে কি কৰিছে এইটো নাকটো ঢাকি লাজ লাগিব যে স্যার ৰয় আপুনি আহিলে ভালে হাই বহকচোন থ্যাংক ইউ স্যার এই মেটাৰকেইটা চাওকচোন কি আছে স্যার আপুনি আগতে চাই লওকচোন এতিয়া বুজি পালে নহয় বুঝাটো বুঝি পালো স্যার লেকিন বানানবোৰ ভুল হৈ আছে নহয় স্যার এই আহমিয়াটো মই কবা নাপাৰিম লেকিন স্যার ইংৰাজী স্পেলিংটো ভুল আছে নহয় অকল ইংৰাজীয়ে নহয় অসমীয়া বানানবোৰো যথেষ্ট ভুল হৈ আছে আনকি আমাৰ পেট কটা ৰৰ সলনি তলত ফুট দিয়া ৰ ব্যৱহাৰ কৰিছে সেইটোতো বঙালী লিপি হয় এইটোতো মই নাজানো মুখ্যমন্ত্ৰীৰ অফিচৰ পৰাই যদি এনেকুৱা ভুলবোৰ হয় তেনেহ'লে সাধাৰণ ৰাইজক মই কি উত্তৰ দিম ঠিক আছে স্যার মই কথাটোত সম্পূৰ্ণ নজৰ ৰাখিম নহয় কেৱল নজৰ দিলেই নহ'ব ভৱিষ্যতলৈ যাতে এনেকুৱা ভুল কেতিয়াও নহয় তাৰ প্ৰতি সাৱধান হ'ব লাগিব হ'ব স্যার ভুল বানানেৰে ৰাইজৰ ওচৰত প্ৰচাৰ কৰা বিজ্ঞাপন বেনাৰ ফ্লেক্স আদি অঁতৰাই নতুনকৈ শুদ্ধ ৰূপত লগোৱাৰ ব্যৱস্থা কৰক হৈ যাব স্যার আপুনি কৈছে যেতিয়া আজি মানে হৈ গ'ল বুলি ধৰক স্যার ঠিক আছে আপুনি কিবা বিশেষ কামত আহিছিল নেকি মই মানে আপোনাক সুধিবলৈ পাহৰিয়ে গৈছিলোঁ স্যাৰৰ যিটো মুড হৈ আছে কথাটো কোৱা ভাল হ'ব নে বেয়া হ'ব ধৰিবই পাৰা নাই নহয় ৰয় হা স্যার একো নক'লে যে মানে আচলতে স্যার মই মানে PWD মিনিষ্টাৰ ছাৰৰ কথা এটা ক'ব আহিছিলোঁ কি কথা মানে ডাঙৰীয়া
মই এটা কথা ক'ব বিচাৰিছোঁ ছাৰ কথাটো মানে হেৰা ক'বানে কম কিয় নকম নহয় মানে কথাটো কি জানে ৰ'বাহে তোমাৰ দ্বাৰা নহ'ব আৰু মানে আমাৰ মন্ত্ৰী মহোদয়ে এইটোকে ক'ব খুজিছে যে কালি ৰাতি ছাৰ? মানে ৰাতি যিটো ঘটনা নঘটিবলগীয়া যিটো ঘটনা ঘটি গ'ল তাৰ বাবে আপোনাৰ ওচৰত কৰযোৰে প্ৰাৰ্থনা ছাৰ এনেকুৱা কিয় কৰিছে যাতে এই কথাটো বাহিৰত প্ৰকাশ নাপায় নকওঁ ছাৰ নকওঁ বুজিছেনে ডাঙৰীয়া এই কথাটো যদি কিবাকৈ বাহিৰত প্ৰকাশ পায় আমি নিগমেই মৰিম সেইকাৰণে আপুনি আমাক ক্ষমা কৰিব ডাঙৰীয়া আপুনি এনেকুৱাখন কিয় কৰিছে ছাৰ এনেকুৱাখন নকৰিব আমি হ'লো সৰু মানুহ ছাৰ আপোনালোকৰ দৰে ডাঙৰ মানুহে এনেকুৱাখন কৰিলে ভাল নালাগে নহয় চাওক ডাঙৰীয়া কোনো মানুহ সৰু বা ডাঙৰ নহয় কৰ্মইহে মানুহক সৰু বা ডাঙৰ কৰে তাকে আৰু যোৱাকালি আপোনালোকে মোক যিবোৰ সমস্যাৰ কথা ক'লে মই প্ৰতিটো সমস্যাই সমাধান কৰিম বুলি আপোনাক প্ৰতিশ্ৰুতি দিলোঁ মানে কালিলৈ গৈ আৰম্ভ কৰিমেই মোৰ বিজে মানে ভনীজোৱাই কথা দিলে কথা ৰখা মানুহ নহ'লেতো ইমান দিনে তেওঁৰ প্ৰিয় হৈ থাকিব পাৰোঁনে যদি কথাটো তেনেকুৱাই হয় তেনেহ'লে বৰ বেয়া কথা হৈছে সেইটোৱেইতো ছাৰ এজন জনপ্ৰতিনিধি হৈ এনেকুৱা কাম কৰিলে তেওঁ নিজৰ লগতে দলটোৰ প্ৰতিচ্ছবি জনমানসত হেয় কৰি তুলিব হয় ছাৰ ৰ'ব মই এই বিষয়টোৰ ওপৰত আলোচনা কৰিবৰ বাবে শৰ্মাকো ফোন কৰি মাতি দিওঁ ভাল আছে ছাৰ আই বকুলি অ' বুইছা বকুলি মোৰ ইয়াৰ পৰা যাবলৈ মন যোৱা নাই তথাপিও দায়িত্বৰ খাতিৰত যাব লাগিব নহয় আকৌ আহিম দেই আহিব আকৌ আহিম মানে সঁচাকে আহিম আমাৰ হ'ল জনতা ভৱন হেল্ল' আৰণ ধৰা আপুনি শৰ্মাক মোৰ কেবিনলৈ আহিবলৈ কওকচোন হ'ব ছাৰ মই এতিয়াই জনাই আছোঁ ইমান ইমাৰ্জেঞ্চি বাৰু কি হ'ব পাৰে সময়ত নিজে গম পাম ছাৰ মই আৰণ ধৰাই কৈছোঁ অঁ আৰণ ধৰা কওক ছাৰ আপোনাক CM ছাৰে তেওঁৰ কেবিনলৈ মাতিছে হয় নেকি কিবা জৰুৰী কাম আছে নেকি গম নাপাম ছাৰ এই বিষয়ে মোক একোৱেই জনোৱা নাই হয় নেকি ঠিক আছে মই গৈ আছোঁ হঠাৎ আকৌ কি হ'ল কিন্তু CM ছাৰৰ নিৰ্দেশনা যেতিয়া যাবইতো লাগিব প্ৰভুসকল যাবলৈ ওলাইছে যেতিয়া আমাৰ ফালৰ পৰা আৰু নৰখাওঁ পিছে অজানিতে আমাৰ বহুত ভুল ভান ৰৈ গ'ল তাৰ কাৰণে ক্ষমা কৰিব দেই কৃষ্ণ প্ৰভু ভুল আমাৰহে হৈছে নহয় নহয় ভুল মোৰ ফালৰ পৰাহে হ'ল ঠিক তেনেকে নক'ব আমি যে ভুল কৰিছোঁ সেইটো নহয় প্ৰভুসকল আপোনালোকক ভালকৈ আপ্যায়নো কৰিব নোৱাৰিলোঁ এই জোখতকৈ বেছি কৰিছে আৰু সেইকাৰণে ভুল কৰিবলগীয়া হৈছে আমাৰ মই বৰ দুখী মোক ক্ষমা কৰিব আপোনাক আৰু মই ককাই দিওঁ বুজাওকচোন এই ভুলৰ বুজা আমি হয় আমি ভুল কৰিছোঁ আপুনি আমাক বেয়া নাপাব হয় প্ৰভুসকল ঐ কি হৈছে এইবোৰ ভুল ভুল কি ভুল কাৰ ভুল হ'ল তহঁতৰ বাৰীত ভুল লগাইছিল নেকি মইচোন দেখাই নাই জহা ভুল যদি মোকো দিবিচোন দুটামান এই ৰহ সেইটো ভুল নহয় তেন্তে চাই থাক মনে মনে মোৰ ভুল ঠিক আপুনি কিয় তেনেকৈ কয় ভুল আমাৰ নহয় প্ৰভু মইহে ভুল কৰিলোঁ ক'লে নহ'ব নহয় ভুল আমি কৰিছোঁতো ৰ'বহে আপোনালোক দুয়োজনে যদি ভুল বুজাবুজি শেষ হ'ল তেনেহ'লে আমি গৈ থাকোঁ নেকি এতিয়া বহু দূৰ চাইকেল ঠেলি যাব লাগিব নহয় ঠিকেই কৈছে ককাইদেউ আমি আকৌ এনেকৈ থাকিলে নহ'ব নহয় আহোঁ দিয়ক হয় সেৱা আহে ভালে ভালে যাব ছাৰ নিশ্চয় আই বকুলি আহোঁ দেই আহিব আকৌ আই বকুলি অ' বুইছা বকুলি মোৰ ইয়াৰ পৰা যাবলৈ মন যোৱা নাই তথাপিও দায়িত্বৰ খাতিৰত যাব লাগিব নহয় আকৌ আহিম দেই আহিব আকৌ আহিম মানে সঁচাকে আহিম ককাইদেউ যাওঁ নেকি যাওঁ আহোঁ দেই বাৰু আহিছোঁ আগবঢ়াই দিয়া তেনেহ'লে আমি গৈ থাকোঁ হয় ছাৰ বেয়া চেয়া নাপাব দেই নাই
অ আৰু এটা কথা ছাৰ কালিৰ কথাটো নক'ব সেইটো কথা আপোনালোক যোৱাৰ পিছতে গোটেই গাঁৱত ছাৰ মই ৰজন জনাই দিম নহয় মানে ছাৰ চাওক আপোনালোক হৈছে মিনিষ্টাৰ মানুহ আপোনালোক যোৱাৰ লগে লগে গাঁৱৰ মানুহে আপোনালোকে ইয়াত কি ক'লে কি খালে কি বোলে সেই কথাখিনি সুধিবলৈ আহিব নহয় আৰু মই ছাৰ গোটেইখিনি কথা বিৱৰি ক'বই লাগিব নহয় আপুনি কি ধৰণৰ মানুহে মোক ভৰি যোৱাই চাকৰিটো খাব খুজিছে নেকি এইখিনি তাৰমানে চাকৰিও কৰে আপুনি কি জাল কৰে কথা পাতিব নাজানিলে কথাটো পাতিব মই পাতিম নহয় মানে আপুনি সকলোখিনিয়েই কওক কোনো কথা নাই কিন্তু এই কথাটো নক'ব সেই কথা মানে কোনটো কথা কৈছে ছাৰ ছাৰ সেইটো কথাৰ কাৰণে মই আপোনাক কথা দিলো নহয় আমি এক কথাৰ মানুহ ছাৰ একদম নকওঁ ছাৰ তাকে বোলোতো আহিছোঁ দিয়ক মাইনাহঁত আহিছোঁ মুকলি হয় ছাৰ হয় হয় আহিছোঁ দিয়ক গল্টিটো আমাৰেই আকৌ এবাৰ ক'লো হ'ব প্ৰভু হেৰি প্ৰভু ঈশ্বৰ ভুল কিন্তু আমাৰ হয় ছাৰ হয় বকুলি ভালকে থাকিবা সদায় এনেকেই থাকিবা বুজিছা ফোন নাম্বাৰটো দিছোঁ নহয় ফোন কৰি থাকিবা দেৰি কৰি থাকিব আহিছোঁ হয় আহোঁ কৃষ্ণ কৃষ্ণ তোৰ আকৌ কি হ'ল কি হ'ব আৰু মিনিষ্টাৰৰ পিয়ে কেনেকৈ গৈছে দেখা নাই আহিছে চা এই দাঁত যে নিকট আহিছ তোৰ দাঁতকেইটা সেই ডালিম গুটিয়া বুলি ভ্ৰান্ত ধাৰণা এটা পুহি ৰাখিছ হ'বলা তোৰ কেইটাতকৈ মোৰ কেইটা বহুত ভাল আৰু বেছি নকবি নহ'লে মুখৰ দাঁতকেইটা মাটিত পৰিবহি ঐ কি কলি তই ঐ কি কলি তই মোৰ দাঁত সৰাও তোৰ কেইটা বাচি যাব বুলি ভাবিছ ইহঁতক লৈ আৰু নোৱাৰি দেই কথাটো হ'ল মানে তেখেতে এটা